হাই গাইজ, আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এবাৰ। আজি গৈ আছোঁ আমি চাপৰিলৈ। চাপৰি যাওঁ। চাপৰি এতিয়া বেলিও প্ৰায় 2টামান বাজিছে। চাপৰিলৈ যাওঁ, অকণমান জংঘল এৰিয়া হয়, পূৰা অলপ মানে বহুতে প্ৰায় জংঘল। গৈ আছোঁ আৰু আমাৰ এইখন টমটমেৰে যাম। লগত আৰু 3টা আছে, মই দেখুৱাম, লগৰ হয়। ব'লক গৈ থাকোঁ তেতিয়াহ'লে। এয়া আমাৰ লগত আছে আমাৰ ভাই, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম অৰুণ শইকীয়াৰী। ইয়াৰ নাম অৰুণ শইকীয়াৰী হয়। আৰু এইফালে মনজিত ভাই, আহোঁতে আহোঁতে ভোকে লাগি গ'ল তাক, এয়া খাই আছে পূৰা। আৰু এইফালে ভাইৰ কথা কি ক'ম, এই ভাইও খাই আছে পূৰা, কিন্তু মোক দিয়া নাই, দুপৰীয়া ভাত খোৱা নাই বোলে, চানা চুবাই গৈ আছে। আৰু এইফালে আমাৰ প্ৰকাশ দা, আমাৰ প্ৰকাশ দা, ব'লক গৈ থাকোঁ তেতিয়াহ'লে। চাপৰি যিহেতু গৈ আছোঁ, জংঘলটো হ'ব। এয়া প্ৰথমখন জংঘল, আপোনালোকে চাওক, তামাম জংঘল হৈ আছে। মই দেখুৱাই আছোঁ বাৰু যিমান। বেলি ডুবু অৱস্থা। আমি সন্ধিয়া কি কাৰণে আহিছোঁ আপোনালোকে গম পাইছেনে? সন্ধিয়া হ'লে বোলে তাত নানা ধৰণৰ জন্তু ওলায়, তাকে আমি লগ পাওঁ নে নাপাওঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া আমাৰ ইয়াত জেচিবিৰে মাটি খান্দি থকা হৈছে অলৰেডি। 1, 2, 3, 4খন ট্ৰেক্টৰে মাটি লৈ গৈ আছে। কিন্তু কি ক'ম, এয়া পকা ৰাস্তা বুলিহে অকণমান ধূলি হোৱা নাই, বাকী মাটি ৰাস্তাত পূৰা ঘোলা হৈ যায়। নক'ব আৰু আপোনালোকে, ক'লোঁ নহয়। ফাইনেলি গৈ আছোঁ আমি। এয়া ব'লক আপোনালোকেও চাই থাকক আমাৰ এই ভিডিঅ'টো, অলপো স্ক্ৰিপ্ট নকৰোঁ। ফাইনেলি আহি আমি টাৰ্ণিং পাই গ'লোঁ। এয়া চাওক, আহিছিলোঁ পকা ৰাস্তাৰে আৰু এতিয়া গৈ আছোঁ আমি এয়া কেঁচা ৰাস্তাৰে। ৰাস্তাটো অলপ বেয়া হ'ব, যিহেতু ন' টেনশ্যন, টমটম ৰিজাৰ্ভ কৰি আনিছোঁ, মাথা মাৰিবলগীয়া একো নাই, যি যায় মালিকৰ যাব। এয়া চাওক, ফাইনেলি আহি আছোঁ। টমটম মানে কি, মালিকে ভাবিছিলে চাপৰি যাম বুলি ক'লোঁ, ৰাস্তাটো ইমান বেয়া নহয় বুলি ভাবিছিলে চাগে, কিন্তু এয়া চাওক, ৰাস্তা চাওক না বে, টমটম যাওঁ নাযাওঁ কৰি গৈছে। কিন্তু এতিয়া আহি আমি মিচিং গাঁও এখন পাইছোঁহি। এয়া মিচিং গাঁও, ইয়াতে চাংঘৰ দেখি পাব চব। এয়া এইফালে ৰাস্তাতে বাইক এখন পাৰ্ক কৰি থোৱা হৈছে। আৰু এয়া অলৰেডি পাইছে চাগে, চাংঘৰ হয়, মিচিং বস্তি হয়। যিমানখিনি পাৰোঁ দেখুৱাই আছোঁ, আপোনালোকক চাই থাকক। এয়া চাওক, সন্ধিয়া হৈ গ'ল বুলি গৰু চৰু বান্ধিছে পূৰা গোহালিত। আহি গৰু চৰু বান্ধি ফিনিছ। এতিয়া অলপ গাঁৱলীয়া ৰাস্তা। ঐ ছাগলী, যাবি নেকি আমাৰ লগত? নাই, নাযায় বোলে, ছাগলীয়ে কৈছে নাযাওঁ। এতিয়া আমিয়ে গৈ থাকোঁ তেতিয়াহ'লে। এতিয়া ৰাস্তা চাওক না, এইফালে গাড়ীৰ চকা চাওক না, যেনে তেনে উঠিছেহে, উপায় নাই, কি কৰিবা। যিহেতু আহিছোঁ চাপৰি, এই জংঘলখন দেখিছেনে আপোনালোকে, তালৈ গৈ আছোঁ আমি বৰ্তমান। ৰাস্তা খুবেই বেয়া, আমাক ড্ৰাইভাৰে নমাই দিলে। এয়া চাওক, সি খালী গৈ আছে। যিহেতু ৰাস্তা চাওক আপোনালোকে, যি খলা বমা ৰাস্তা, ইয়াত মানে কৈছে গাড়ী বেয়া হৈ যাব, অকণমান নামি দে বুলি। নামি দিছোঁ আৰু, যিহেতু আকৌ ঘূৰিও আহিব লাগিব ন এইখন গাড়ীৰে। হঠাৎ যদি বেয়া হৈ যায়, কেছটো বেয়া হৈ যাব ন, সেই গতিকে আমি নামি দিলোঁ আৰু সি অকলে বিন্দাছ গৈ আছে। ফাইনেলি আহি অৱশেষত গাড়ীখন ৰখাই দিয়া হৈছে, ইঞ্জিন গৰম হৈ গৈছে বুলি কৈছে। যিহেতু এইখন তেলৰ গাড়ী নহয়, বেটেৰী গাড়ী হয়, এখন বেটেৰী গাড়ী হয়, কিন্তু বোলে গৰম হৈ গৈছে ইঞ্জিন, আৰু ৰাস্তাও খুবেই বেয়া, গতিকে ৰখাই দিছে অলপ টাইম, অলপ ৰেষ্ট দিছে গাড়ীখনক। আমিও অলপ ৰেষ্ট লৈছোঁ। ফাইনেলি আমি অৱশেষত আহি পাবহি হৈছোঁ আমাৰ চাপৰি আহি পাবহি হৈছোঁ। এয়া চাওক, পূৰা মূলা খেতি কৰিছে। এয়া চাওক মূলা, ইয়াত যিহেতু চাপৰি বহুত মানুহ খেতি কৰে, যিমান পাৰোঁ দেখুৱাই আছোঁ। এইখিনি কিন্তু কোনো সাৰ দিয়া নহয়, সাৰ দি ডাঙৰ হোৱা নহয়, এইখিনি অকল গৰু গোবৰ দি ডাঙৰ কৰা হয়। গতিকে এয়া চাওক, এই আগলৈ গাহৰি ফাৰ্ম এটাও আছে, আপোনালোকক দেখুৱাম যদি দেখুৱাব পাৰোঁ। গৈ আছোঁ, সময়টো চাওঁ, যিহেতু আন্ধাৰ হ'ব ধৰিছে আৰু আপোনালোকে চাই থাকক। অৱশেষত আমি গৈ আছোঁ। এয়া চাওক, টমটম আগত গৈ আছে আৰু মই পিছে মানে ৰাস্তা খুবেই বেয়া, নামি দিছোঁ। গতিকে এয়া চাওক, লবৰ বাগান হয়, অলপ দেখুৱাই দিছোঁ আপোনালোকক, ডাঙৰ লবৰ বাগান হয়। যিহেতু আমি গাড়ী হওক, মটৰ চাইকেল হওক, যিয়ে নহওক, ডাঙৰ গাড়ী হওক, গোটেইখিনি লাবাৰৰ পৰাই টায়াৰ সৃষ্টি কৰা হয়। যিহেতু আমাৰ অসমত ইমানকৈ নাই চাগে, কিন্তু বাহিৰৰ দেশত খুবেই আছে। ইয়াতে লবৰ বাগানটো দেখি খুবেই ভাল লাগিল। এনেকৈ কৰিব লাগে, কৰক। আৰু এয়া চাহ বাগানৰ মাজে গৈ আছোঁ খোজকাঢ়ি। এইফালে লবৰ বাগানৰ কথাটো আপোনালোকক ক'লোৱেই। চাওক না চাওক, কিমান ডাঙৰ বাগান চাওকচোন আপোনালোকে।
অৱশেষত ফাইনেলি আহি পালোঁ আমি চাপৰি। এয়া চাওক পূৰা জংঘলেই জংঘল আৰু মানুহ নাই, পূৰা খালী, গৰু চৰু একো নাই। এইফালে এই ডাঙৰ জংঘলখনলৈ গৈ আছোঁ। সময় জুৰিবনে নোজোৰে নাজানো বাৰু, কিন্তু গৈ আছোঁ। এয়া এনেকৈ গৈ আছোঁ আমি আৰু আগুৱাই গৈ আছোঁ। আপোনালোকে চাই থাকক, ভয় নকৰিব কিন্তু দেই। সন্ধিয়া হৈ আহিছে, বহুত কিবা কিবি ওলাই বুলি কৈছে ৰাস্তাতে মানুহে, কিন্তু ওলাই নে নোলাই চাওঁ, লগ পাওঁ নে নাপাওঁ। এয়া চাওক তামাম জংঘল, এয়া বগৰী গছ। যিহেতু আন ছিজনত আহিছোঁ, বগৰী এটামান পাম বুলি ভাবিছিলোঁ, কিন্তু আশা কম আছে, বগৰী পোৱা আশা কম আছে। এতিয়া ছিজনত বগৰী নাথাকে। এয়া চাওক জংঘল, আৰু আমাৰ ভাইয়ে এয়া বগৰী বিচাৰি গৈ আছে। এই ভাই পাইছ নেকি বগৰী বে? এটা জাষ্ট দেখিছে বুলি, সি পকি থকা, গতিকে ছিঙি আছে। আৰু চাওক এয়া জংঘলেই জংঘল, জংঘলেই জংঘল, আৰু যিমানখিনি পাৰোঁ দেখুৱাই আছোঁ। এয়া ফাইনেলি আমি জংঘলৰ মাজত আছোঁ। এয়া চাওক অৱশেষত ইয়াত আহি আহি ৰাস্তা নাইকিয়া হৈছে, কিন্তু উপায় নাই, ফালি চিলি হ'লেও যাম বুলি ভাবিছোঁ। এয়া চাওক গৈ কি কৰিব খেলা জংঘলত এয়া চাওক ফাইনেলি আহি আছোঁ এনেকৈ এয়া জংঘল পাৰ হৈ ফালি চিলি ওলাই আহিলোঁ। এয়া আহি পালোঁ আমাৰ ৰাস্তা নহয় বাৰু, জংঘলেই হয়, হ'লেও অলপ মুকলিলৈ আহি পালোঁ। ফাইনেলি বহুত ডাঙৰ জংঘল এখন পাৰ হৈ আহিলোঁ। এয়া চাওক জংঘল, চাৰিওফালে জংঘল। আৰু এতিয়া ফাইনেলি প্ৰথমখন জংঘল আমি পাৰ হৈছোঁ। এতিয়া যাওঁ, ৰাতিও হৈ আহিছে। এয়া চাওক এইখন মেইন জংঘলখন, তাতে হেনো বাঘ চাঘ কিবা কিবি ওলাই। গৈ আছোঁ আপোনালোকক দেখুৱাম বুলি। অৱশেষত আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ, জংঘলখিনি দেখুৱালোঁ, কিন্তু এতিয়া বিশেষকৈ আমি যিখন জংঘললৈ যাব আহিছিলোঁ তালৈ যাব নোৱাৰিলোঁ, যিহেতু আগত নদী এখন আছে, পূৰা পানী বৈ আছে। যিহেতু ইয়াত নাৱেদি পাৰ হৈ যাব লাগিব, কিন্তু নাও পাৰ কৰোৱা মানুহখিনি নাই। আমি সিটো পাৰলৈ যাব নোৱাৰিলোঁ, যিহেতু বেলেগ এটা ভিডিঅ'ত আপোনালোকক সিটো পাৰত এদিন গৈ দেখুৱাম। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।